হেল্ল' গাইজ, কি খবৰ আপোনালোকক? মই এটা ভিডিঅ' সৈতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মন্টুমণি সোণোৱাললৈ। তো আজি আমি আছোঁ চিমেণ্ট চাপৰি চেৰেং পথাৰত। তো যি 92 সংখ্যক অধিৱেশন চলিব 10, 11, 12 তাৰিখলৈ। তো তাতে অকণমান শ্ৰমদান কৰিবলৈ আহিলোঁ। তো আমাৰ এইফালে সকলো বাপ সমস্তই কাম লাগি আছে। তো এইফালে আমাৰ কৃষ্ণৰ পৰা বাপে কাম নিচিনা টানকৈ মৰিয়াই আছে, চাব পাৰিছে আপোনালোকে। এইফালে আছে আমাৰ বাপ সমস্ত। কৃষ্ণ বাপ কিবা এটা কৈ নিবেদন কৰিছে ভাগী আদৰ সৈতে কথা আৰু কৰি মাধৱছে বৰা অধিৱেশনৰ সমূহ ভক্তবান বা বৈষ্ণৱ আইসকললৈ ভক্তি ভৰা সেৱা আৰু নমস্কাৰ প্ৰণাম জনাইছোঁ। আমি আজি চেৰেং পথাৰত যোগাযোগ আৰু অনুসন্ধানৰ কাৰ্যক্ৰমণিকাৰ কামত আহি আমি ইয়াত কৰ্মৰত হৈ আছোঁ। আমি ভক্তপ্ৰাণ ৰাইজক যাতে আমি আদৰণি কৰিবলৈ সঁচাকৈ গৌৰৱান্বিত। আমি আজি চিমেণ্ট চাপৰিৰ উজ্জ্বল গোটৰ সভাপতি হিচাপে আমি মোৰ লগত 10জন সদস্য আহিছে। আমি এই 10জন সদস্যৰে আজি আমি কৰ্মত অৱস্থিত হৈ আছোঁ আৰু আমি অতিকৈ আনন্দিত আৰু অতিকৈ সুখী হৈছোঁ, যিহেতু এই বৈকুণ্ঠপুৰীলৈ অহা ভকতমান ভক্তক যাতে আমি আদৰিবলৈ পাম, তাতকৈ যাতে আমি এই মহান কাৰ্যসূচীত অৱনীত হ'বলৈ পায়, সেইটোকে ধন্য মানিছোঁ। আৰু 92 সংখ্যক আদৰণি কমিটিক আমি আৰু সকলো ইয়াৰ কমিটিবিলাকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ এই চেনেলত আমাৰ সুমান ভাইটিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ জৰিয়তে যে এই বাৰ্তাটো প্ৰেৰণ হৈছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। কৃষ্ণ। গাইজ, একেলগতে পঢ়া একেখন কলেজতে পঢ়া আমি মোৰ বন্ধুক লগ পাইছোঁ আজি, নিৰ্মল শইকীয়া। আপোনালোকে সকলোৱে চিনি পায়, মই পুনৰ চিনাকি কৰি দিয়া প্ৰয়োজন নাই বুলি ভাবোঁ। চিনি পাই জানো সকলোৱে? আছে এখেতৰ ইউটিউব চেনেলটো যিহেতু নিৰ্মল শইকীয়া বুলি আছে, আপোনালোকে সকলোৱে দেখিছে। এইফালে মোক দিয়া এটা কৈ দিয়া। বাকী খবৰ খাতি কোৱা তোমাৰ? একদম ভাল, ভালে ন? তো আজি আহিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক বাৰ্ষিক অধিৱেশন যিহেতু হ'ব 10, 11, 12 ফেব্ৰুৱাৰীত, তাৰ কাৰণে আমি অলপ কাম কৰিবলৈ কাৰণে আহিলোঁ। আৰু যিমানে সোনকালে কাম কৰিবলৈ যিমান সোনকালে কামখিনি শেষ হ'ব সিমান সোনকালে আমাৰ ভাল লাগিব। তো সেইকাৰণে আহিলোঁ কাম কৰিবলৈ কাৰণে। ৰাতিপুৱাৰ পৰা লাগি ভাগি আছোঁ। আমাৰ মন্টুমণি দাই ইয়াতে আছে, কি কয় আপোনাৰ বাণিজ্য মেলাতে লাগি ভাগি আছিলে। তো মই ইয়াত সোমাই অহাৰ লগে লগে লগ পালোঁ মন্টুমণি দাক। বাকী খবৰ ভালে ন? একদম ভাল, ঠিক আছে। লগ পাই পিনি ভাল লাগিলে, বহুত দিনৰ মূৰত লগ পাইছোঁ। আচলতে আমি একেখন কলেজতে একেলগে পঢ়িছিলোঁ, একেখন বেঞ্চতে বহিছিলোঁ। লগ পাই পিনি ভাল লাগিলে। বাকী লাগি থাকোঁ আৰু কাম। আপোনালোকেও চাই থাকক, মন্টুমণি দাই দেখাই থাকিব যিবিলাক ভাল ভাল দৃশ্য, কোনে কেনেকৈ কাম কৰিছে, ক'ত কেনেকৈ কি বনাইছে, নে কি কোৱা? একদম নিশ্চয়। বাকী ঠিকে আছে, লোৱা তোমাৰ মোবাইল। তো আজি এই ভাইটিহঁতেও ইয়াতে কাম কৰিবলৈ আহিলে, কি আৰু শ্ৰমদান কৰিবলৈ আহিলে, যিহেতু পঢ়ি আছে, স্কুলৰ ড্ৰেছতে আহিছে। তো ভাইটি কোন স্কুলৰ পৰা আহিছা তোমালোকে? আমি শংকৰদেৱ শিক্ষণ চিমেণ্ট চাপৰিৰ পৰা আহিছোঁ। হয়, চিমেণ্ট চাপৰি ন? হয়। তোমালোকে সকলোৱে একেলগে নে? অঁ, বঢ়িয়া। আৰু ভালকৈ ৰাইজৰ কাম কৰি যোৱা, ভৱিষ্যতলৈ আৰু আগুৱাই যোৱা, তাকে কামনা কৰিছোঁ। এইটো হৈছে আমাৰ মিচিং সমাজৰ যি পৰম্পৰা, আপোনাৰ মৰংঘৰ বুলি কয়, সেয়াই হৈছে আপোনাৰ আমাৰ মিচিং সমাজৰ এক সুন্দৰ নিদৰ্শন। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। কৃষ্ণ।